নমস্কাৰ মই দিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসামৰ যিখিনি ল'ৰা ছোৱালীয়ে অগ্নিবীৰৰ এক্সাম দিছে আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হৈছিল আপোনালোকে জানে 30 জুনৰ পৰা 10 জুলাইলৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈছিল। বিভিন্ন ধৰণৰ কি জিডি ট্ৰিটমেণ্ট টেকনিকেল বিভাগৰ বা ষ্ট্ৰ' কিপাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিবিলাকৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈ গৈছে 30 জুনৰ পৰা 10 জুলাইলৈকে। সো এতিয়া বহুতে মানে অপেক্ষা কৰি আছে যে আমাৰ এনসাৰ কি কেতিয়া দিব বা আমাৰ ৰিজাল্ট কেতিয়া দিব আৰু কিমানজনকৈ ফিজিকেল টেষ্টত মাতিব এনেকুৱা ধৰণৰ বা কাট অফ কিমান যাব। সো আজি বাৰু কাট অফৰ কথা উল্লেখ নকৰোঁ, আপোনালোকে থাম্বনেইলত দেখিছে যে এনসাৰ কি কেতিয়া দিব বা 2024ত কিমানজন মাতিছিল আৰু 2025ত কিমানজন মাতিব এনেকুৱা ধৰণৰ আপোনালোকে থাম্বনেইলখন দেখিছে। ঠিক আছে, নিশ্চয় আপোনালোকে থাম্বনেইলখন দেখি ক্লিক কৰিছে। যেটো ইনফৰমেশ্যন দিব ওলাইছোঁ সেইটো ইনফৰমেশ্যন কোনো ধৰণৰ মোৰ নিজাববীয়া ইনফৰমেশ্যন, এইটো ইনফৰমেশ্যন হৈছে এজ এ গুগল ডাটা ইনফৰমেশ্যন। ঠিক আছে, আপোনালোকে যেটো 2024ৰ গুগল ডাটা অনুযায়ী আপোনালোকে ৰিটেন টেষ্ট দিছিলে প্ৰায়ে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ প্ৰায় দিছিলে 25,000 কেণ্ডিডেটে। ঠিক আছে, আপোনালোকে যিখিনি লোৱাৰ আসাম আছে, লোৱাৰ আসামত আপোনালোকে ফিজিকেল টেষ্টত মাতিছে, তেওঁলোকে লোৱাৰ আসামৰ যিখিনি ডিষ্ট্ৰিক্ট পৰে তেওঁলোকে ফিজিকেল টেষ্টত মাতিছে 2500 কেণ্ডিডেটক, 2500 কেণ্ডিডেটক ফিজিকেল টেষ্টৰ কাৰণে মাতিছিল তেওঁলোকে। ঠিক আছে, লোৱাৰ আসাম ডিষ্ট্ৰিক্টসমূহে আপোনালোকে ধৰি লওক বাক্সা, চিৰাং, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দৰং, ওদালগুৰি, কামৰূপ ৰয়েল, কামৰূপ মেট্ৰ', ঠিক আছে, কোকৰাঝাৰ, নলবাৰী, সাউথ চালমাৰা, এইকেইখন আপোনাৰ ডিষ্ট্ৰিক্টে অৰ্থাৎ 13খন ডিষ্ট্ৰিক্টে যেটো আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ফুটবল ষ্টেডিয়াম ওদালগুৰি আছে আপোনাৰ তাতে ফিজিকেল টেষ্ট দিছে আপোনালোকে 2024ত। আৰু আগষ্টৰ 16 তাৰিখৰ পৰা আপোনালোকে 23 তাৰিখলৈকে আপোনালোকৰ ফিজিকেল হৈ গৈছে তাত। ঠিক আছে, 2024ৰ ডাটাটো কৈছোঁ মই। ঠিক আছে, আৰু যেটো আপোনালোকৰ তেজপুৰৰ মিছামাৰী আছে সেইটো ইনফৰমেশ্যন মানে গুগলে ইমান ধুনীয়াকৈ দিব পৰা নাই। যেটো আপোনালোকৰ জাষ্ট ওৱান ষ্টেডিয়াম মিছামাৰী আছে আপোনালোকে তাতে আপোনালোকৰ ফিজিকেল হৈ গৈছে আপোনালোকৰ 23 জুলাইৰ পৰা 27 জুলাইলৈকে 2024ত। ঠিক আছে, আৰু জিলাসমূহ তাতে মানে বেছি ফিজিকেল টেষ্ট নহয়। ঠিক আছে, জাষ্ট কেইখনমান জিলাতহে হয়। আপোনাৰ 23 জুলাইত হৈ গৈছে আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ, আৰু 24ত হৈছে বিশ্বনাথত, 25ত হৈছে নগাঁও, আৰু 26ত হৈছে মৰিগাঁও 10 পাছৰ যিখিনি ট্ৰিটমেণ্ট থাকে না সেইখিনি। ঠিক আছে, আৰু 27ত হৈছে আপোনালোকৰ 8 পাছৰ ট্ৰিটমেণ্টখিনি। এইখিনি 2024ৰ ডাটাটো কৈ আছোঁ মই। আৰু এতিয়া ধৰি লওক আপোনালোকে বহুতে এতিয়া এনসাৰ কি কাৰণে ৱেইট কৰিছে, যিহেতু আমাৰ 30 জুনৰ পৰা 10 জুলাইলৈকে এক্সামটো অনুষ্ঠিত হৈছে। এতিয়া আমাক এনসাৰ কি কেতিয়া দিব এনেকুৱা ধৰণৰ। সো যিহেতু মানে যোৱাবাৰৰ কম সময়ৰ ভিতৰতে এনসাৰ কি দি দিছে, এতিয়া আপোনালোকক এই বছৰত নিশ্চয় আপোনালোক এনসাৰ কি কম সময়ৰ ভিতৰতে দিব। ঠিক আছে, আপোনালোকে 25 তাৰিখলৈকে ৱেইট কৰক, মানে এজ এ গুগল ডাটা অফিচিয়েলভাৱে তেওঁলোকে কৈছে। ধৰি লওক আপোনালোকে বৰ্তমানৰ কাইলৈৰ পৰা আপোনালোকে 25 তাৰিখৰ ভিতৰত এনসাৰ কিসমূহ পাই যাব তেওঁলোকে ভাবে, মানে গুগল ডাটাই। ঠিক আছে, এতিয়া বহুতে ভাবিছে যে 2024ত কিমানজন মাতিব বা ফিজিকেল টেষ্টৰ কাৰণে কিমানজন মাতিব এনেকুৱা, বা কিমানজনে ৰিটেন এপিয়াৰ হৈছে। এইটো কোনো ধৰণৰ এটা মই ভাবোঁ যে গুগল ডাটাৰ এইটো পাৰফেক্ট এটা তেওঁলোকৰ ডাটা নহয় মই ভাবোঁ। কাৰণ তেওঁলোকে যিটো কৈছে না মানে মাত্ৰ আমাৰ আসাম ষ্টেটৰ পৰা মানে 10ৰ পৰা 12,000 ৰিটেন টেষ্ট দিছে বুলি কৈছে, আৰু তেওঁলোকে ফিজিকেলত মাতিব বুলি কৈছে 1000ৰ পৰা 1500 মাতিব বুলি কৈছে জাষ্ট। গুগলে যেটো ডাটা মানে দি দিছে না সেইটো ডাটা মই মানে ইমান বিশ্বাসযোগ্য নহয় ডাটাটো। এইবাৰো নিশ্চয় 2500ৰ পৰা 3000 ল'ৰা ছোৱালী মাতিব লাগে মই ভাবোঁ। কাৰণ যিহেতু ইণ্ডিয়ান আৰ্মিৰ মানে কোনো ধৰণৰ ভেকেঞ্চিৰ এলাউ মানে সংখ্যা উল্লেখ নকৰে তেওঁলোকে, কিমান ভেকেঞ্চি থাকে বা কি এনেকুৱা ধৰণৰ কেতিয়াও উল্লেখ নকৰে। সেইকাৰণে মানে কোনেও ক'ব নোৱাৰে পাৰফেক্ট তেওঁলোকৰ কিমান কি ভেকেঞ্চি আছে। ঠিক আছে।